हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰো নিশ্চয় সকলোৰে ভালে চাগে আৰু যেহেতু জানুৱাৰী মাহ আহি আছে সকলো নিশ্চয় পিকনিক খাব যাব চাগে আৰু কোন কোন পিকনিক খাবলৈ যায় কমেন্ট কৰি জনাবচোন দেই মই আপোনালোকক আজি তিনটা পিকনিক স্পট দেখাবলৈ ওলাইছো মৰিগাঁও জিলাৰ মাইঙত আৰু এফালে প্ৰথমটো হৈছে পবিতৰা আৰু সেকেন্ডটো হৈছে চনকা থাৰ্ড নম্বৰটো হৈছে কাছৰহিলা আৰু এফালে পবিতৰাৰ সাকচন ভিতৰৰ ভাগটো বহুতে ভাল লাগে আৰু লগতে হেণ্ডিং বিচখনো আছে পবিতৰালৈ কোন কোন আহিছে বাৰু কমেন্ট কৰি জনাবচোন দেই ইফালে দেখিছেনে বিলখন আছে আৰু এই বিলখনত যে মানে বহুতে ভাল লাগে গৈ পেলাই আৰু এফালে এটু পাৰে মানে যদি যাবলগীয়া হয় তেনেহলে জিপ লৈ পেলাই যাব লাগিব বাদ মানে বন্ধ কৰি থৈ দিছে ইয়াতে মাছ যে বিলখনত যে মাছ আছে বহুত আগৰ পুৰণৰ মাছ মানে বহুত ডাঙৰ ডাঙৰ মাছ কিটা আৰু মানে মাৰিবলৈ নিদিয়ে মাছ খায় আৰু মই আগৰ ভিডিও ক্লিপ কেটামান আছে তাকে মই অলপ দেখাই দিছো চাওকচোন আৰু পবিতৰাৰ পৰা ওলাই লৈ পেলাই পবিতৰাৰ ওচৰতে আছে যি গৰঙা মন্দিৰ এই গৰঙা মন্দিৰটো দেখাবলৈ বিচাৰিছো এফালে এয়া দেখিছেনে গৰঙা মন্দিৰ আৰু এই গৰঙা মন্দিৰলৈ বাৰু কোন কোন গৈছে কমেন্ট কৰি জনাবচোন দেই এই গৰঙা মন্দিৰতে মেলা ভাগ হয় আৰু সেই মেলা ভাগ কেতিয়া হয় কোনে কোনে জানে কমেন্ট কৰি জনাবচোন আৰু দেখিছেনে ইয়াতো মানে নদীখন আছে বহুতে ভাল লাগে আৰু গুটে চাইছৰে চাকচোন সেউজীয়া পৰিবেশ মানে ভিউটো বহুত ভাল লাগে আৰু এটা পানী কমিছে যিহেতু আৰু পানী হলে মানে বহুত ওপৰলে হৈ থাকে দেখিছেনে আৰু গৰঙা মন্দিৰটো কাৰ হয় বাৰু সকলোৱে জানে চাগে কোনে কোনে জানে কমেন্ট কৰি জনাবচোন দেই গৰঙা মন্দিৰৰ পৰা ওলাই লৈ পেলাই এফালে আহিলে চনকা আৰু চনকাৰ যোৱা ৰাস্তাটো মানে বহুত সৰু ৰাস্তা ডাঙৰ গাড়ী যাবলৈ নোৱাৰে আৰু যেহেতু মানে ইমান ডাঙৰ শিলটা আছে আৰু শিলটাৰ মাজতে মাজদি আছে ৰাস্তাটো আৰু ইয়াত নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এইকেইটা মাহত মানে পানী যেতিয়া পানী কমি যায় সেইকাৰণে গোটেই বালিচৰ আৰু এইফালে টেণ্টবিলাক বনাই আছে অলৰেডি বনাই হৈছে ইয়াত নে পিকনিক খাবলৈ মানে জেগা বহুতেই ধুনীয়া চনকা আৰু ইয়াতো মোৰ আগৰ ভিডিঅ' ক্লিপ কেইটামান আছিলে ফটো আছে দেখুৱাইছো চাওকচোন দেখিবলৈ পাইছে ইয়াত টেণ্টবিলাক মানে থকা সুবিধাখিনি কৰা হৈ গৈছে টেণ্টবিলাক বনাই থকা গৈছে আৰু এফালে হল কাছৰহিলা আৰু দেখিছেনে ব্ৰহ্মপুত্ৰখন যে ইমান ধুনীয়া লাগে মানে মেইন পইণ্টটো আছে এই ওপৰ ভাগলে আৰু এফালে দেখিছেনে ওপৰত এটা মন্দিৰ এটা আছে এফালে
এইফালে মন্দিৰ এটা আছে মন্দিৰটো তাৰপিছত এইফালে লেফ্ট চাইডলৈ এইফালে আছে মানে মেইন পইণ্টটো ইয়াৰ পৰা মানে বহুতেই ধুনীয়াকৈ দেখা পোৱা যায় আৰু বলকচোন এফালে দেখিছেনে মানে এইখিনি জেগাৰ পৰা গোটেই মানে ভিউটো বহুতে ভাল লাগে চাওকচোন এইখন গোটেই ব্ৰহ্মপুত্ৰখন কি ধুনীয়াকৈ দেখা পোৱা যায় আৰু ব্ৰহ্মপুত্ৰখনৰ মাজতে গাঁও এখন আছে কোনে কোনে জানে বাৰু গাঁওখনৰ নাম কি কমেণ্ট কৰি জনাবচোন দেই আৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পায় যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আগলৈ মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে বেল আইকনটো দবাই দিব তেতিয়াহে মোৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব আৰু মোৰ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিছোঁ বাই